নমস্কাৰ আজি আপোনালোকক দেখুৱাইছোঁ খুব ধুনীয়া এটা দৃশ্য এয়া দেখিছেনে পথাৰৰ দৃশ্য আৰু মই আৰু মানুহজনে এফালে আহি আছোঁ কলৈ আহিছোঁ আপোনালোকক দেখুৱাই আছোঁ বাৰু তাৰ আগতে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু এয়া দেখিছেনে মানুহটো মানে লেম্পটো লিটিকা মানুহটো পিছত আহি আছে ময়ো আগে আগে আহি আছোঁ ধুনীয়াকৈ এটা ভিডিঅ' কৰি আৰু মানুহটো ইমান গম নাপায় পিছত তেওঁ ফোন কৰি আহিছে মই ভিডিঅ' কৰিছোঁ নে কি কৰিছোঁ ইমান গম নাপায় কিন্তু মই ধুনীয়াকৈ কৰি আহিছোঁ আৰু এয়া দেখিছেনে গৰু গাই চব আছে আৰু মই ৰৈ দিয়াৰ লগে লগে মানুহজনে ৰৈ দিব এয়া হৈছে ছাগলী বেৰা ছাগলী আৰু সৰু ছাগলী এটা মানে গৈ আছে তাৰপিছত মই আপোনালোকক দেখুৱাইছোঁ খুব ধুনীয়া সোণগুটি ধাননি এয়া ধান হয় আমাৰ ওচৰত কটা নাই কিন্তু পৰিৱেশটো খুব ধুনীয়া হয় এইডোখৰতে মই ধুনীয়াকৈ ভিডিঅ'খিনি বনাই আপোনালোকক দেখুৱাই থাকোঁ কেতিয়াবা দিন আপোনালোকে দেখিছে চাগে মোৰ ইউটিউব চেনেলত আৰু ধুনীয়াকৈ আপোনালোকক দেখুৱাই আছোঁ কলৈ গৈ আছোঁ তাৰপিছত আপোনালোকক কৈ আছোঁ ধামাকা হ'বলৈ গৈ আছে মানে গিফ্ট এটা দিবলৈ গৈ আছোঁ মানে মই আৰু ধুনীয়াকৈ মুখতে আকৌ শিলগুটি মানে শিলিখা গুটি এটা একদম পূৰা খাই আছোঁ নহয় পাগলীয়ে তাৰপিছত এয়া দেখিছেনে খুব ধুনীয়া ধান আয়ো এই ধান দেখিলে একদম ৰ'ব নোৱাৰা হৈ যাওঁ কাটো লাগে তথাপিতো আৰু পকিব লাগিব নহয় জানো পটককেতো ধান কাটোঁ বুলি কাটি দিব নোৱাৰে তাৰপিছত আকৌ সেই দাদা ল'ৰাটোৱে চাইকেল এখন লৈ আহিলে ন সৰু ল'ৰা ছোৱালী যিহেতু চাইকেল দেখিলে একদম বলিয়া হৈ যায় মই বোলো ঘৰলৈ যাওঁ বুলি কৈ তাক দম দি লৈ আহিছোঁ আৰু এয়া মানুহজন তাৰপিছত আহি পাই গ'লোহি আমাৰ মা বাকৰ এইখন সৰু দোকান দেই মানে উমলা দোকান বুলি ক'ব পাৰি তাৰপিছত এয়া মা বহি আছে মা দেউতা বহি আছে আমি ধুনীয়াকৈ সোমাই গৈছোঁ আমাক দেখি মা হাঁহিটো দেখিছেনে পূৰা তামোল পাগলিয়াই আছে দেউতা আকৌ ইয়াত কি উলিয়াইছে মই ধৰিবই নোৱাৰিলোঁ পইচা চাগে সম্ভৱ তাৰপিছত মানুহজনে আহি কৈছে বোলে মা পানী এগিলাচ দিয়া মায়ে ফটাফট ইয়াত পানী আনি দিলে তাৰপিছত তেওঁ ঘপা ঘপ গিলিবলৈ লাগিলে তাৰপিছত আকৌ আমাৰ মাত শুনি আকৌ নব ভিতৰৰ পৰা ওলাই আহিলে ন বোলে কি মই বোলো একো নাই ধুনীয়াকৈ পানী খাই ল'লে সোণমণিয়ে তাৰপিছত আকৌ লাহে পৰে কিবা এটা হ'বগৈ আপোনালোকে চাই থাকিব এয়া পানী খাই ল'লে নবৌকো অকণমান দেখুৱাই ল'লোঁ দেই ইয়াত নবৌ এয়া মা ভিডিঅ' কৰাৰ লগে লগে একেবাৰে টিপা মাৰি হাঁহিটো মাইকী মানুহৰ থাকেই নহয় মানুহটো আকৌ এগিলাচ নহয় আকৌ দুগিলাচ খালে মানুহটো বৰ বেয়া দেই আমাৰ ঘৰত আকৌ পানী খাবৰ কাৰণে আহিলে তাৰপিছত আকৌ এই ভণ্টি স্কুলৰ পৰা আহিলে বজাৰ কৰি আহিছে ছোৱালীজনীক স্কুলৰ পৰা লৈ আহিছে দেউতা হাঁহিটো দেখিছেনে আৰু এইবোৰ হাঁহিয়ে মন প্ৰাণ ভৰি নিয়ে মানে দেউতাহঁতৰ হাঁহি যেতিয়া দেখোঁ তেতিয়া খুব ভাল লাগে আৰু যেতিয়া দুখত থাকোঁ নিজকে একেবাৰে ভাগি পাওঁ তাৰপিছত দাদা আহিও পাই গ'লে দাদাই বোলে কি হ'ল তহঁতি ইমান দুপৰীয়াখন আহিলি মই বোলো নহয় তহঁতক বস্তু এটা দিবৰ কাৰণে আহিছোঁ তহঁতক মানে নহয় মই দেউতাক বস্তু এটা দিবৰ কাৰণে আহিছোঁ কি দিবলৈ আহিছোঁ আপোনালোকে চাই থাকিব অলপতে প্ৰথমতে অকণমান জেৰা সটা লওঁ নহয় জানো তাৰপিছত আকৌ এয়া দেখিছেনে মানুহটো একদম ফোন টিপাত লাগি গ'ল মানে ফোনটোৰ পৰা নতুন ফোন এটা আনিলোঁ আপোনালোকক কৈছোঁৱেই এই ফোনটো আকৌ সেই দেউতাক দিবৰ কাৰণে আমি আহিছোঁ কাৰণ দেউতা মুখৰ হাঁহিটোৰ কাৰণে বহুত মানে হেঁপাহ ৰৈ থাকোঁ দেউতাই যেতিয়াই হাঁহে তেতিয়াই মন একদম পূৰা জীপাল হৈ পৰে আৰু ইয়াত দেখিছেনে মায়ো আকৌ জোঁৱায়েকক দেখি একেবাৰে মায়ো খোৱাটো হৈ পৰিলে নহয় পানী দাদাই আকৌ ভণ্টি আকৌ হাঁহনচা তাৰপিছত আকৌ মই কি কৰিলোঁ মানুহজনক ক'লোঁ ফটাফট তুমি মানে ফোনটো ৰেডি কৰা মানে দেউতাক দিবৰ কাৰণে আকৌ সৰুকৈ ভিডিঅ' এটা কৰি ল'লোঁ ফেচবুকত দিবৰ কাৰণে আৰু ইউটিউবৰ কাৰণে পঠালিকৈ লাগে নহয় জানো সেইকাৰণে পঠালিকৈ ধুনীয়াকৈ কৰি ল'লোঁ আপোনালোককো দেখুৱাইছোঁ আৰু হাঁহি ফূৰ্তিৰে ঘৰখনত একেবাৰে জীপাল কৰি তুলিছোঁ আমি ছোৱালীবিলাকে এই দেউতাক অকণমান শিকাই দিবি হো দেই হেৰি কৰিবলৈ সেইকেইটা হেৰি কৰি দিবি ইউটিউবত ৱাচ টাইমটো বাঢ়ি যোৱা হৈ গ'লা ৰ'ব গুচি নাযাব এয়া দেখিছে না দেউতাক আমি ফোনটো গিফ্ট হিচাপে দিলোঁ মানে মই নতুন ফোন এটা মোৰ মানুহজনে লৈ দিলে সেইকাৰণে পুৰণা ফোনটো কি কৰিম দেউতাকে দি দিলোঁ নহয় জানো আৰু শহুৰ দেউতা ভাগৰ নিজৰ ফোন আছেই সকলোৰে আমাৰ ঘৰত মানুহজনৰ ঘৰত সকলোৰে ফোন আছে কিন্তু আমাৰ দেউতা নাই সেইকাৰণে ভাবিছোঁ দেউতাকো ফোনটো লৈ দিওঁ কিন্তু লৈ দিব নোৱাৰোঁ কিন্তু নিজৰ যিটো পুৰণা ফোন সেইটোকে দি দিলোঁ কাৰণ নতুন ফোন এটা আছে যেতিয়া মোৰ পুৰণা ফোনটো প্ৰয়োজনো নাই পুৰণা বুলি আকৌ ইমান পুৰণা নহয় দেই মই মাত্ৰ 2 বছৰ মানে 1.5 বছৰমান চলালোঁ তাৰপিছত মই দেউতাক ফোনটো দি দিলোঁ আৰু দেউতাই খুব ধুনীয়া পাইছে তাৰপিছত আকৌ মায়ে বোলে ক'লে সেই ভাত কেইটামান খাই যা সেই বুলি ক'লে ভাত বাঢ়ি দিলে সেইকেইটা দেখিনা টিকলি তথাপিতো আকৌ মায়ে দিয়া ভাতকেইটা আকৌ খোৱা দি বেলেগ নহয় জানো মাছ এপিচো লগতে দিছিলোঁ আপোনালোকক ভিডিঅ' দেখুৱাই লওঁ তাৰপিছত আকৌ ঘৰলৈ দেউতাকো ফোন দিলোঁ ভাতো খালোঁ চাহো খালোঁ তাৰপিছত পঠাই বোলো ঘৰলৈ যাওঁ ব'লা এই সোণগুটি ধাননি একদম ধুনীয়া দেখিছেনে এইয়া মই আকৌ ভিডিঅ'টো কৰিবলৈ নেৰিলোঁ নহয় মানুহজনে গালি পাৰি আছে তই